আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো হ'ল আৰু এখন মডিউলাৰ কিটচেন আমি বনাইছোঁ। তো কিটচেনটো আপোনালোকক দেখাম কেনেকুৱা হৈছে, গোটেইখিনি আপোনালোকক দেখাম। তো আৰু এই কিটচেনটো ডাঙৰ কিটচেন আৰু আমি কামটো কৰিছোঁ আপোনাৰ বাইহাটা চাৰিআলি কামৰূপ ডিষ্ট্ৰিক্টত। তো কামটো কেনেকুৱা হৈছে আপোনালোকক দেখাম। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। এইটো হ'ল কিটচেন, এইটো কিটচেন বনোৱা হৈছে গোটেইখিনি, চাওক কেনেকুৱা হৈছে। আৰু এই কিটচেনটো বহুতে মোক সুধি থাকে যে কিটচেনৰ স্ল্যাবটো কিমান বহল থাকে, সাজাটো কিমান ঔষধ দিব লাগে, তো বহুতে সুধি থাকে। তো আপোনালোকক মই সেইটো কৈ আছোঁ। এই স্ল্যাবখন, এইটো স্ল্যাব 22 ইঞ্চি আছে। এই গ্ৰেনেটটো ওপৰৰ গ্ৰেনেটটো দি কেনে 24 ইঞ্চি হৈছে। তো এইটো আছে বহলটো, আৰু এই হাইটটো ওপৰৰ টপ লেভেল আছে 32। ইয়াত ধৰক যদি কিছুমানে সাজা দেয় তেতিয়াহ'লে 30 ইঞ্চি ৰাখিব লাগিব, একদম ক্লিয়াৰ 30 ইঞ্চি ৰাখিব লাগিব। আৰু ইয়াতে আমি যেটো ইয়াতে সাজা নাই, এইটো আমি ষ্ট্ৰাকচাৰটো বনাইছোঁ, বনোৱাৰ ওপৰত এইটো গ্ৰেনেটটো বহাই দিয়া গৈছে ইয়াত। চাওক আপোনালোকে কেনেকুৱা হৈছে চাওক। আৰু ক'ত কি দিছোঁ নদিছোঁ গোটেইখিনি আপোনালোকক দেখাম। প্ৰথমে কিটচেনটো আপোনালোকক দেখাই লৈছোঁ। চাওক কিটচেনটো কেনেকুৱা হৈছে আপোনালোকে জনাব। ইয়াতে এইটো চিমনি হয়, চিমনি ফিটিং কৰা আছে। তো সেইখিনিও দেখাম, গোটেইখিনি দেখাই আছোঁ আপোনালোকক। এইটো ইউ টাইপ কিটচেন হয়, ইউ টাইপ হৈ কেনে এইপিনে অলপ বাঢ়ি গৈছে কিটচেনটো। তো প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ মই এইটো চাইডৰ পৰা। ইয়াতে এটা বাকচ দিয়া গৈছে ডাঙৰকৈ, ইয়াতে পাল্লা কৰি দিয়া গৈছে, ডাঙৰ পাল্লা। ইয়াতে দুটা ষ্টেপ আছে, 3টা পাৰ্ট। তো এনেকুৱা কৰি দিয়া গৈছে। বাকী বস্তুবিলাক সব হাইড্ৰলিক চিষ্টেম হয়, সব হাইড্ৰলিক কৰা আছে, হাইড্ৰলিক। আৰু হেণ্ডেলবিলাক সব এচেছৰিবিলাক লাইফ টাইম গেৰাণ্টি আছে বস্তুবিলাকৰ। আৰু এইটো এটা পাৰ্ট হয়, ইয়াতে ডাঙৰ কৰি দিছে, কিবা ডাঙৰ বস্তু থ'ব, সেইকাৰণে সব হাইড্ৰলিক চিষ্টেম হয়, অট'মেটিক বন্ধ হৈ থাকে নিজে নিজে। আৰু ইয়াতে এইটো পাৰ্ট কৰি দিয়া গৈছে, দুটা পাৰ্ট এইখিনিত। ইয়াতে মেগনেট লগোৱা আছে, বন্ধ হৈ যাব নিজে নিজে। আৰু এইটো কোণাৰত এনেকৈ কৰি দিয়া গৈছে, কোণাৰটো দুটা পাৰ্ট কৰি দিয়া গৈছে। তো ইয়াতে বস্তু থ'ব পাৰে ইয়াতে। আৰু ইয়াতে সৰু পাল্লা এটা কৰি দিয়া গৈছে 8 ইঞ্চি জেগাত। তো আমি স্পেচটো ডিজাইনটো মিলাইছোঁ, মিলাই কেনে আপোনাৰ আমি ডিজাইনটো বনাইছোঁ। তো বনাই কেনে ইয়াতে স্পেচ আহি গৈছে 8 ইঞ্চি। সেই 8 ইঞ্চিত ইয়াতে 8 ইঞ্চি পাল্লা কৰি দিছোঁ। ইয়াতে দুটা পাৰ্ট কৰি দিছোঁ, কিবা সৰু সুৰা টেমা চেমা থৈ দিব, তো ভাল লাগিব তেতিয়া বস্তুবিলাক। আৰু ইয়াতে এইটো হ'ল চিমনি। তো চিমনিটো ওপৰলৈ উঠি গৈছে, উঠি যোৱাৰ পিছত সেইপিনে যে পাইপটো ওলাই লৈ কেনে আমি ওপৰত সেইপিনে পাইপটো ওলাই দিছোঁ, ওপৰত ওলাই দিছোঁ। তো এইটো চিমনিটো ইয়াতে হাইড্ৰলিক চিষ্টেমটো আছে, এইটো কৰি দিয়া গৈছে গেছখন হাইড্ৰলিক চিষ্টেম ইয়াতে। এইটো চিমনি হ'ল। আৰু বাকী ইয়াতে এটা পাল্লা কৰি দিয়া গৈছে এনেকুৱা হোৱাইট কালাৰৰ। কোণাৰতো চেম তেনেকুৱাই কৰি দিয়া গৈছে। কোণাৰত দুটা পাৰ্ট আছে, বস্তুবিলাক থ'ব পাৰে ইয়াতে ভালকৈ। আৰু ইয়াতে এটা ডাঙৰ কৰি থোৱা গৈছে, ডাঙৰ কৰি এইখিনি কিবা ডাঙৰ বস্তু থোৱাৰ কাৰণে। আৰু ইয়াতে দুটা পাৰ্ট কৰি দিয়া গৈছে এইখিনিত, ইয়াতে। তো বাকী এইটো ইয়াতে হাইড্ৰলিক চিষ্টেম গেছ পাম্প লগাই দিয়া গৈছে এইটোত। চাওক ইয়াতে কিবা কিবি থৈ দিব পাৰে। ইয়াতে ইকুৱাগাৰ্ড আছে, এইটো বেচিন হয়, বেচিনৰ ওপৰত ইকুৱাগাৰ্ডটো বহাইছে। আৰু ইয়াতে হাইড্ৰলিক চিষ্টেম হয় এইটো। ইয়াতে এটা কৰি দিয়া গৈছে, দুটা আছে ইয়াতে।
আৰু ইয়াতে কোণাৰত এটা গ্লাছৰ এনেকুৱা পাল্লা কৰি দিয়া গৈছে, এটা ডাঙৰকে পাল্লা কৰি দিয়া গৈছে। এইটো ইয়াতে থাকিব মাইক্ৰ' অভেন এইখিনিত। তো ইয়াতে আমি ফুটা কৰি দিছোঁ ইয়াতে, সেইটো এইপিনে তারটো ওলাই কিনে ইয়াতে লগাব বৰ্ডত। তো ইয়াতে গ্লাছৰ ভিতৰত দুটা চেল্ফ আছে, গ্লাছৰ এইটো ওপৰৰ এইটো তলৰ। তো ইয়াতে কিবা কিবি ভাল লগা বস্তু থৈ দিব। আৰু বাকী সব বস্তুবিলাকতো হাইড্ৰলিক চিষ্টেম আপোনালোকে গমে পালে। আৰু এইবিলাক যিবিলাক মানে এইটো কিচেনটো দুটা কালাৰত মেচ কৰি বনাই দিয়া গৈছে, হোৱাইট আৰু ৰেড কালাৰটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু কিচেনটো দেখাই পালে, আৰু বাকী তলত কেনেকুৱা কৰি দিছোঁ নিদিছোঁ গোটেইখিনি দেখাম, তলৰখিনিও। তো ইয়াতে তলত এইটো ইয়াতে এটা পাৰ্টিশ্যন চব্জি কিবা কিবি থৈ দিব পাৰে, বাস্কেট, পাৰ্টিশ্যন বাস্কেট। আৰু ইয়াতে দুটা পাল্লা কৰি দিয়া গৈছে, ইয়াতে চিলিণ্ডাৰ ৰাখাৰ কাৰণে। আৰু এইটো চাইডত কিবা থৈ দিব পাৰে এইখিনিত। আৰু এইটো কোণাৰত এইটো হয়, কোণাৰত দুটা ষ্টেপ কৰি দিয়া গৈছে কোণাৰটোত, ইয়াতে কিবা কিবি থৈ দিব পাৰে। ইয়াতে এইটো কেটলাৰী বাস্কেট হয়, কেটলাৰী বাস্কেট। ইয়াত চামুচ কৰা চৰচ থৈ দিব ইয়াতে। এইবিলাক বস্তু সব এছএছৰ, এইবিলাক লাইফ টাইম গ্যাৰাণ্টি বস্তুবিলাকৰ। এইটো আপোনাৰ কেটলাৰী বাস্কেট, কাপ এণ্ড চেঞ্চাৰ বাস্কেট। এইটো 6 ইঞ্চি প্লেট বাস্কেট, এইটো প্লেট বাস্কেট। আৰু ইয়াতে এটা আছে বটল বাস্কেট, 6 ইঞ্চি বটল বাস্কেট। এইটো ইয়াত দুটা লেয়াৰ আছে, তলতো থ'ব পাৰে, ওপৰতো থ'ব পাৰে বস্তু, টেমা চেমা। আৰু এইটো কোণাৰ আছে, এই কোণাৰটোত এনেকৈ দুটা পাৰ্ট কৰি দিয়া গৈছে কোণাৰটোত। আৰু ইয়াতে এটা ডাঙৰ গেছ পাৰ্ট ৰখা গৈছে, কিবা ডাঙৰ বস্তু থোৱাৰ কাৰণে এইখিনি, এইটো পাল্লাত। আৰু ইয়াতে বাস্কেট দিয়া গৈছে, এইটো পাৰ্টিশ্যন বাস্কেট, কিবা বিস্কুট চিস্কুট ইয়াতে থৈ দিব পৰা এইটো বাস্কেট হয়। ইয়াতে পাৰ্ট আছে গোটেইকেইটা। আৰু এইটো এটা 8 ইঞ্চি প্লেন বাস্কেট হয়, তলৰটো এইটো 8 ইঞ্চি প্লেন বাস্কেট। কিবা কেৰাহী চেৰাহী কিবা কিবি থৈ দিব পাৰে, ইয়াত যিকোনো বস্তু থৈ দিব পাৰে। আৰু এইটো বেচিন হয়, এইটো বেচিনৰ তলত এইটো আপোনাৰ ইয়াতে পাইপৰ অপশ্যনটো দেখা গৈছে। আৰু এইটো ডাষ্টবিন হোল্ডাৰ হয়, এইটো ইয়াতে ডাষ্টবিন থোৱাৰ কাৰণে এইটো। আৰু ইয়াতে এইটো 6 ইঞ্চি প্লেন বাস্কেট, এইটো ইয়াতে যিকোনো বস্তু থৈ দিব পাৰে ইয়াতে। আৰু এইটো কাঁহী বাস্কেট হয়, 8 ইঞ্চি কাঁহী বাস্কেট এইটো। আৰু ইয়াতে দুটা পাৰ্ট কৰি দিয়া গৈছে, দুটা পাৰ্ট কৰি দিয়া গৈছে, এইটো কিবা বস্তু থৈ দিব পাৰে ইয়াত। আৰু ইয়াতে এটা পাল্লা আছে, ইয়াতে কিবা কিবি থৈ দিব পাৰে ডাঙৰ বস্তু। তো এইটোই আছিল কিচেনটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু আছে বা স্ক্ৰীনত নাম্বাৰ থাকিব, আপোনালোকে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব পাৰে বা ডাইৰেক্ট ফোন কৰিব পাৰে। আমি অল অসমতে ছাৰ্ভিচ দিওঁ। আৰু এইটো কাম আমাৰ কামৰূপ বা এটাচাৰিত এইটো কাম কৰা গ'ল। তো কিচেনটো কেনেকুৱা হৈছে আপোনালোকে জনাব, আপোনালোকে দেখাই দি আছোঁ আৰু এবাৰ।